পৰহি যে তুমি ষ্টেটমেণ্ট দিছিলা কি বেচিছত তুমি ভাবি পেলাই দিছিলা? মানে সেইদিনাখন কিবা মই চিনেমাখন গৈছিলোঁ, মানুহ দেখিলোঁ ইমান মানুহ গেডাৰিং কি হ'ল কি নাই। তাৰপিছত সেই টাইমতে মানুহ কিছুমানে ক'লে তোৰ দোকানত খাইছিলে সিহঁতে, পইচা দিয়া নাই শুনিছোঁ, তই কি সঁচা কি মিছা কবি যা, এনেকা তেনেকা মই টানি মেলি লৈ কিনি ক'লে আৰু ৰিপৰ্টাৰ আগত ক বুলি কয়। তো হিচাপত মানে মই কৈ পালোঁ এনেকা আছিলে। তো কিন্তু মই পিছত মায়ে গম পালে কি হৈছিলে কি নাই সুধিলে মায়ে, তো মই ক'লে এনেকা হৈছিলে। তো মায়ে ক'লে মোকতো পইচা দি গৈছে, কৈ নাথাকা টাইমত বাইদেউ আহিলে, আহি কিনি পইচা দি গ'লে, আৰু যোনটো ক'লো মই ধেমালিত কৈছোঁ বুলি কৈছে বাইদেৱে, এনেকৈ কৈছে আৰু এইবিলাক চিৰিয়াছলি ল'ব নালাগে একো নাই, এনেকা কৈ কিনে বাইদেউ গুচি গ'ল। কিন্তু মই সেই কথাটো গম নাপাওঁ আৰু সেইটোৱে আৰু। অ'কে, থেংক ইউ। তো যোনটো ষ্টেটমেণ্ট তুমি পৰহিলৈ দিছিলা মিডিয়াৰ আগত টাইমছেটৰ, তো সেইটো ষ্টেটমেণ্টটো তুমি আণ্ডাৰষ্টেণ্ড বা কিবা ভুলতে তুমি দি দিলা? এইটো মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'লে মই গম নাপালোঁ, আৰু মাও মোক মানে ক'ব পাহৰিলে পায়, তো সেইটো কাৰণে মোৰ তাৰ পৰা কথাটো কৈ পালোঁ। সেইটোৱে। ঠিক আছে বাৰু।